হেল্ল' গাইজ, আজি আমি আমাৰ ঘৰত থকা ধুনীয়া কিছুমান বস্তু দেখুৱাম। এয়া দেখিছে মই যোৱা 2 বছৰ আগতে লগোৱা কপৌ ফুল। যোৱা বছৰ প্ৰায় দুডাল ফুলিছিল, এতিয়া এইবাৰ 4ডাল ফুলিছে। নিজে ৰোৱা ফুল এনেকৈ ফুলি আছে, ইমান মৰম লাগিছে। ৰ'ব নোৱাৰি ভিডিঅ' এটাতে আবদ্ধ কৰি থলোঁ, যিহেতু 2দিনমান পিছত মৰহিবই। ইমান ধুনীয়াকৈ ফুলিছে। এয়া হৈছে কাগজ ফুল বুলি কওঁ, বাগান ভেলিয়া চাগে, বগা ৰঙৰ। এইটো আমাৰ ঘৰৰ ফালে বাটটোতে ধুনীয়াকৈ চাং এখন পাতি দিয়া হৈছে, গেটৰ নিচিনা হৈ যাব আৰু নেচাৰেল গেট। এয়া হৈছে হাইব্ৰিড কচন্দা ফুল। এইটো ময়ে ৰুইছিলোঁ আমাৰ ভঁৰালটোৰ সন্মুখতে। এল'ভেৰা টাবৰ সলনি মাটিৰ কলহত দি থৈছোঁ। এইজোপা শেৱালি ফুল, গৰুৱে আধা খাইছে। ইয়াতো আছে বন ফুল, নাৰ্জী ফুল, গোলাপৰ এডাল মাৰিছিলোঁ, ধুনীয়াকৈ কোমল পাত ওলাইছে। এইবোৰ চাই মনটো ভৰি পৰে যেতিয়া নিজে ৰোৱা যায়। ইয়াত এই টাবটোতে জলকীয়াৰ পুলি পচিবলৈ দিয়া হৈছে। তাৰপিছত এল'ভেৰা কেইবাজোপা আছে। লাগাই যেতিয়া প্ৰয়োজন হয় তেতিয়াই লগোৱা যায়। ওচৰতে ছিঙিব পৰাকৈ অমিতা লগালগে লাগি আছে। আৰু এইখিনিতে জবা ফুলৰ ডাল আনি মাৰি থৈছিলোঁ, সেইটো পোখাইছে, নতুনকৈ লগাইছে। এয়া আমাৰ ভোট জলকীয়াৰ গছ, বহুত লাগি আছে ভোট জলকীয়া। প্ৰায় ডালে পাতৰ গুৰিত প্ৰায় 2-3টাকৈ লাগিছে। ঘৰৰ ভেটি এটাত এই পুলিটো ৰোৱা গৈছিলে, ধুনীয়াকৈ লাগিছে। পকিছেও দুই এটা, খাব আৰম্ভ কৰি দিছোঁ। তাৰ গোন্ধটো। এইটো ফুলৰ পুলি ক্ৰমে ডাঙৰ হ'ব ধৰিছে, চেহেৰাটো তাৰ ভালেই হৈছে। ইমান ধুনীয়াকৈ লাগিছে জলকীয়া, পঁইতা ভাতৰ লগত ৰাতিপুৱা পিটিকি খাই ইমান ভাল লাগে। এইজোপা আমাৰ আম গছ, এইজোপাই নহয় বহুত কেইডাল আছে। এইডাল আমাৰ ওচৰতে লাগিছে, হাতেৰে ঢুকি পোৱাতে লাগিছে। এয়া এনেই হোৱা, নিজে হোৱা গছ, সৰুৰ পৰা খাই গুটি পেলাওঁতে হোৱা। এইবোৰ চাই মনটো ভৰি থাকে। যেতিয়া পকিব আৰু ক'বই নালাগে। এইজোপা কঁঠাল গছ, বহুত ডাঙৰ আছিলে। ডাঙৰ কঁঠাল গছজোপা হালি পৰিলে, হালি পৰাৰ পিছত মানে বাগৰি আকৌ ডাল এটাৰ পৰা হৈছে। মেইন কঁঠাল গছজোপা নোহোৱাই হৈ থাকিল। এইজোপা আম ময়ে ৰুইছিলোঁ, এইজোপা ইমান ডাঙৰ হ'ল। তাৰপিছত এইজোপা হৈছে ভাতকেৰেলা লাগিব ধৰিছেই। বহুতৰ ভাতকেৰেলা গছ উঠিছেহে, আমাৰ কিন্তু লাগিল 3টা খালোঁ ইতিমধ্যে, আৰু কেইটামান লাগি আছে। নতুনকৈ সেউজ পাচলি এই বছৰটোৰ মূৰত খালে, ঘৰতেই লগা, একদম মনটো ভৰি পৰে। এয়া আমাৰ যোৱা বছৰ এবাৰ সৰিয়হৰ গছ, আমাৰ সন্মুখত জঁপিয়াই আছে এন্দুৰ বিচাৰি। এনেই আৰু ভিডিঅ' ক্লিপ এটা আছিলে, ইয়াৰ লগতে গাঁঠি থৈ দিলোঁ। আজিলৈকে ইমানেই, ধন্যবাদ।